আপোনালোকে কি ভাবে ৰবিন আৰু জেছমিনৰ প্ৰেম একে আছেনে নে সিহঁতৰ প্ৰেমৰ মাজত সঁচাই বিঘিনি আহিল বাৰু আহক সকলোৱে শুনো ৰবিন আজিকালি তুমি মোক সময় নিদিয়া হৈছা নহয়ও অফিচৰ পৰা সময় উলিয়াব নোৱাৰা হৈছো হ'লেও আৰু দিয়াচোন অলপতো সময় উলিয়াব পাৰা মোৰ কাৰণে হ'ব দিয়া সন্ধ্যা দিনা এফালে ফুৰিব যাম হ'বনে এতিয়া হ'ব মোৰ কলেজ যাবৰ হ'ল যাওঁ বাই অ'কে বাই শুনিছা মোক কলেজৰ পৰা লৈ যোৱাহিচোন মই অফিচত আছো ঋতুক পঠাই দিছো হ'বনে নালাগে মই নিজেই যাম কিয় ফাল্টু কৰি আছা ঋতুক পঠাই দিছো তোমাক লৈ যাব তোমাৰ আহিব টাইম নাই ন কথাবোৰ কিয় বুজি নোপোৱা তুমি হ'ল দিয়া নালাগে তুমি মোক লৈ যাব কিয় তেনেকুৱা কৰিছা কথাবোৰ বুজি পাবলৈ চেষ্টা কৰা মই অফিচত আছো অলপতো বুজি পোৱা হ'ব দিয়া ঋতুক নপঠাবা মই খোজকাঢ়ি যাম ৰবা মই গৈ আছো না নালাগে মই বাছত যাম হ'ব দিয়া ঘৰ পালে ফোন কৰিবা অ'কে ৰবিন অফিচত আছানে অফিচতে আছো কোৱাচোন নহয় মানে জেছমিনক ল'ৰা এজনৰ লগত বাইকত যোৱা দেখিলোঁ সঁচাই কৈছানে মই আকৌ কিয় মিছাকৈ ক'ম বাৰু ৰবা আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে অনুগ্ৰহ কৰি কিছু সময় পিছত চেষ্টা কৰক আৰে ফোনটো কিয় কাটি কাটি দিছে হেল্ল' কিয় ফোনটো কাটি কাটি দিছা বাছত আহি আছিলোঁ যে সেইকাৰণে কাটি দিছিলোঁ কিয় মিছা কথা কৈছা জেছমিন তোমাক ঋতুৱে দেখিছে ল'ৰা এটাৰ লগত বাইকত যোৱা মোৰ লগৰ আছিল কিয়নো সৰু কথাটো ডাঙৰ কৰি পেলাইছা লগৰ আছিল নহ'লে আৰম্ভণিতে কিয় বাছত আহিছো বুলি কৈছিলা এনে ধেমালি কৰিছিলোঁ ধেমালি কৰিছা বুলি ভাবি নলওঁ কিন্তু ভুল কৰিছা বুলি ক্ষমা কৰিছো হ'ব দিয়া বাই ৰবিন আৰু জেছমিনৰ মাজত কোন আহিল সেইজন সম্পৰ্ক এইবাৰ শেষ হ'ব নেকি আহকচোন পিছলৈ কি হয় শুনি চাওঁ কি কৰিছা জেছমিন এনে আছোঁ তুমি কি কৰিছা আছো দিয়া তুমি যে ফোন এটাও নকৰা সময় পোৱা নাই আকৌ বোলে এনেই আছো এতিয়া এনে আছোঁ অলপ আগত এটা কাম কৰি আছিলোঁ ৰ'বাচোন মাহীয়ে ফোন কৰিছে মই তোমাক ফোন কৰি আছোঁ অ'কে গুড মৰ্ণিং ৰবিন মৰ্ণিং মৰ্ণিং ৰবিন তুমি এটা কথা মন কৰিছা নাই নাজানো জেছমিনক আজিকালি প্ৰায় ল'ৰা এজনৰ লগত দেখা পাওঁ নহয়ও তাই লগৰ চাগে লগৰ হ'লেতো ভালেই বাৰু মই জানো তুমি মোৰ ভালৰ কাৰণে চিন্তা কৰিয়ে কৈছা তেনেকুৱা একো নহয় দিয়া আচ্ছা ঠিক আছে মই এফালে যাওঁ তুমি অফিচ চাবা অ'কে অ'কে আছো দিয়া ঋতুৰ কথা সঁচা হ'বলৈ গৈ আছে নেকি জেছমিনৰ সেইজন লগৰ নে বয়ফ্ৰেণ্ড কোনটো সঁচা জানিবলৈ আহকচোন কাহিনীৰ মাজলৈ যাওঁ ঋতু কোৱা ৰবিন তোমাক এতিয়া ক'লেও চাগে তুমি মিছা বুলিয়ে ভাবিবা তোমাক মই আৰম্ভণিৰে পৰাই সজাগ কৰি আহিছিলোঁ কিন্তু তোমাৰহে অলপ গুৰুত্ব নাই কি ক'ব বিচাৰিছা স্পষ্ট কোৱা শুনা তোমাৰ জেছমিনে প্ৰায় 1 ঘণ্টামান আগৰ পৰা ল'ৰা এজনৰ লগত হাতত হাত ধৰি কথা পাতি আছে এতিয়াও যদি তোমাৰ বিশ্বাস হোৱা নাই তেতিয়াহ'লে তোমাক মই ফটো পঠাই আছোঁ ৰ'বা দিয়াচোন কি কৰা যায় তাইৰ লগৰ বৰষাকে সুধিছোঁ
আচলতে ইয়াৰ আঁৰৰ কাহিনী কি? হেল্ল' বৰষা, মই ৰবীন। ৰবীন, কোৱাচোন, ভালে আছা? আছো দিয়া। তোমাৰ ভালনে? ভাল ভাল। মই মানে কথা এটা সুধিবলৈ ফোন কৰিছিলোঁ। কোৱাচোন। জেচমিনৰ ভাল পোৱা কোনোবা আছিল নেকি? তাইৰ বেলেগ ভাল পোৱা কোনো নাই, অকল তোমাকেই ভাল পায়। বৰষা, সঁচাটো কোৱা, মই অলপো বেয়া নাপাওঁ। যদি তাইৰ কোনোবা ভাল পোৱা আছে তেনেহ'লে মই নিজেই আঁতৰি যাম। দুজনৰ মাজত কেতিয়াও নোসোমাওঁ। কিন্তু তুমি সঁচা কথা কোৱা। তোমাক ভাল পোৱাৰ অলপ দিনৰ পিছত কলেজৰে ল'ৰা এজনে ভাল পাব সুধিছিল আৰু জেচমিনে একচেপ্ট কৰিলে। পাই সিহঁতি লগ কৰে, কিন্তু তোমাক ক'বলৈ মানা কৰিছিল। মই কৈছোঁ বুলি একেবাৰে নক'বা দেই। নাই নাই, তোমাৰ কথা নকওঁ, চিন্তা নকৰিবা। কোৱা। জেচমিন, ইভিনিং লগ কৰাচোন মোক। অ'কে ডিয়াৰ। হাই ৰবীন, কোৱা, কিয় ইমান ইমাৰ্জেঞ্চিকৈ লগ কৰিব বিচাৰিলা? তুমি যে কৈছিলা তোমালোক ছোৱালীবোৰে ভালপোৱাজনক মন প্ৰাণ জান সকলো দি দিয়া, কিয়নো একমাত্ৰ ভালপোৱাজনে সকলো বুলি ভাবি লোৱা। এই কথাষাৰৰ আঁৰৰ অৰ্থ এতিয়াহে উপলব্ধি কৰিছোঁ মই। কি কৈ আছা? মই হ'লে একো বুজা নাই। বুজি পোৱা নাই নে বুজিও বুজি নোপোৱাৰ অভিনয় কৰিছা? মোৰ লগত কথা পাতি থাকোঁতে তোমাৰ যে বাৰে বাৰে ফোন আহি থাকে। এবাৰ কোৱা মাহীয়ে ফোন কৰিছে, এবাৰ কোৱা মহাই ফোন কৰিছে। এই মহামাহীৰ মেইন মানুহজন সেইজনেই নহয় জানো? তুমি যে বাইকত অহা যোৱা কৰা আৰু মই সুধিলে তুমি লগৰ বুলি পৰিচয় দিয়া। ৰবীন, কি কৈ আছা এইবোৰ? তুমি কিয় আজি এনেকুৱা কথা কৈছা? নাই, মোৰ তোমাক বুজি পোৱাত ভুল হ'ল। মই তোমাক ইমান সহজভাৱে লৈ পেলালো, সেইটো মোৰ ভুল আছিল। আৰু তুমি সুধিছা মই কি কৈ আছো। জেচমিন, তুমি এতিয়াও বুজিয়ে পোৱা নাই ন? বেষ্ট এক্টিং কৰা কিন্তু তুমি। দিয়া, তোমাক আৰু আমনি নকৰো, যোৱা তুমি তোমাৰ ৰাস্তাত। ৰবীন, প্লিজ এনেকুৱা নকৰিবা। এবাৰ শুনাচোন। ক্ষমা কৰিব পৰা যোগ্যতা নাই মোৰ। আজি শেষবাৰলৈ তোমাক লগ কৰিলো, আৰু আমাৰ দেখা দেখি কোনোদিনেই নহ'ব। বাই। ৰবীন, প্লিজ এনেকুৱা নকৰিবা। এয়াই আছিল নেকি ৰবীন আৰু জেচমিনৰ প্ৰেম? পিছে ৰিয়াৰ খবৰ কি? ৰিয়াই পাহৰিলেই নে ৰবীনক? নে এতিয়াও সেই সপোন বুকুত বান্ধি ৰৈ আছে ৰবীনলৈ? শুনিবলৈ খণ্ড 5লৈ অপেক্ষা কৰক।